হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। যিহেতু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব হৈছে, সেইবাবে আজিৰ এই ভিডিঅ'টোত আপুনি আপোনাৰ মোবাইলতে কিদৰে ৰিজাল্ট চাব পাৰিব সেই বিষয়ে আলোচনা কৰিম। এনেতো বহুত ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চাব পৰা যায়, কিন্তু সেই সময়ত যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰিজাল্ট চাব, সেইবাবে ৱেবছাইটসমূহত বহুতো সমস্যা দেখিবলৈ পোৱা যায়। সেইবাবে আজি আমি আলোচনা কৰিম এনে এটা এপ্লিকেশ্যনৰ বিষয়ে যাৰ জৰিয়তে আপুনি সহজতে ৰিজাল্ট চাব পাৰিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। পোনপ্ৰথমে ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াৰ ছাৰ্চ বাৰত ছাৰ্চ কৰিব লাগিব উপলব্ধ বুলি। ছাৰ্চ কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেদৰে খোল খাব। তাৰপিছত আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই এপটো মাত্ৰ 11 MBৰ হয় আৰু আপোনালোকে ইয়াত ক্লিক কৰি এপটো ইনষ্টল কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে এই যিটো অ'পেন বোলা অপশ্যন আছে সেই অ'পেনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজটো এনেদৰে খোল খাব। তাত আপোনালোকৰ মোবাইল নাম্বাৰ যিটো হয় সেইটো দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ নামটো দিব। তাৰপিছত আপোনাৰ ষ্ট্ৰীম আৰ্টছ কমাৰ্চ ছায়েন্স যি হয় সেইটো দিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেদৰে খোল খাব। আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC ৰিজাল্ট 2023 টু বি এনাউন্সড চুন। বৰ্তমান যিহেতু ৰিজাল্ট দিয়া নাই, সেইবাবে এনেদৰে পেজখন খোল খাইছে। কিন্তু ৰিজাল্ট দিয়াৰ পিছত আপোনাৰ মোবাইলৰ পেজখন এনেদৰে আহি যাব। তাত আপুনি আপোনাৰ ৰোল কোড দিব, ৰোল নাম্বাৰ দিব, তাত থকা সেই 4টা সংখ্যাৰ কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে গেট ৰিজাল্ট অপশ্যনটো ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত আপোনাৰ ৰিজাল্ট, নাম, মাৰ্কশ্বিট, ডিভিজন আদি সকলোবোৰ আহি যাব আপোনাৰ সন্মুখতে। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিছে আৰু আপোনাৰ HS দিয়া বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। ধন্যবাদ।